কিন্তু আপুনি সিন্ডিকেটৰ গেটবিলাক বন্ধ কৰি লওক আগতে গোটেই নামনি অসমত আপুনি সিন্ডিকেট চলাই আছে আপুনি তথ্য নোহোৱাকৈ বিধানসভাত কথা নকব তথ্য যদি আছে তথ্য সহকাৰে কথা কব দিম নেকি এতিয়া গেট কিখনৰ নাম কোনখন গেটত আপোনাৰ দৰে আমি ধেমালি কৰিবলৈ অহা নাই অসমৰ ৰাইজে আমাক ভাল কথা ক'বলৈ পঠাইছে আপোনাৰ যদি তথ্য আছে বিধানসভাৰ অধ্যক্ষক দিয়ক আছে যদি তথ্য আপোনাৰ তথ্য আছে যদি দিয়ক এনে থিয় হৈ যেতিয়া তেতিয়া যি কথা নকব আপোনাৰ যদি তথ্য আছে বিধানসভাৰ অধ্যক্ষৰ সময়ত দিয়ক আমি চ্যালেঞ্জ কৰিছো দিয়ক দিয়ক তথ্য আপোনাৰ কিমান তথ্য আছে বিধানসভাৰ অধ্যক্ষৰ ওচৰত দিয়ক আমি তাৰ উত্তৰ দিম দিয়ক তথ্য আৰু যদি দিব নোৱাৰে তেতিয়াহ'লে বিধানসভাত ক্ষমা খুজিব লাগিব মুখ্য অধ্যক্ষ মহোদয় যদি তথ্য দিব নোৱাৰে বিধানসভাত ক্ষমা খুজিব লাগিব তথ্য দিয়ক নহ'লে বিধানসভাত ক্ষমা খুজক এনেকে বিধানসভাত হেৰি কৰিব নোৱাৰিব বিধানসভাক অপমান কৰাৰ অধিকাৰ তেওঁক দিয়া নাই আপোনাৰ ওচৰত তথ্য দিব লাগিব নহ'লে বিধানসভাত ক্ষমা খুজিব লাগিব আজি প্ৰস্তাৱ ল'ব লাগে আমি প্ৰস্তাৱ লওঁ যদি তেওঁ তথ্য দিব নোৱাৰে তেওঁ ক্ষমা খুজিব লাগিব তথ্য দিয়ক নহ'লে ক্ষমা খুজক তথ্য দিয়ক নহ'লে ক্ষমা খুজক দিয়ক তথ্য দিয়ক আপুনি তথ্য দিয়ক নহ'লে ক্ষমা খুজক মাননীয় অধ্যক্ষ মহোদয় হয় অখিল গগৈ ডাঙৰীয়া আপোনাক তথ্য দিব লাগিব নহ'লে ক্ষমা খুজিব লাগিব মই এটা কথা কৈছো তথ্য দিব লাগিব নহ'লে ক্ষমা খুজিব লাগিব আমি কৈছো বাৰে বাৰে থিয় হৈ যি মন যায় তাকে ক'ব সেইটো হ'ব নোৱাৰে টিভি তোলাবৰ কাৰণে যি মন যায় তাকে ক'ব আছে যদি তথ্য দিয়ক এখন তেনেকুৱা কিমান তথ্য আছে এক মিনিট আপুনি বহক আপুনি বহক প্লিজ কমেন্ট কৰি আছে মোৰ কোশ্চেন আছে স্যার এক মিনিট কমেন্ট কৰি আছে স্যার মোৰ কোশ্চেনৰ টাইমটো পাৰ কৰি দিলে স্যার তেওঁ মোৰ ওপৰত কমেন্ট কৰি আছে I am on my foot please সাপ্লিমেন্টারি স্যার please sit down I am on my foot please sit down অখিল প্লিজ sit down অখিল গগৈ ডাঙৰীয়া যে এইটো বাহিৰৰ এইটো আপোনাৰ সংবাদ মেল নহয় এক মিনিট এখন বাহিৰৰ সংবাদ মেল নহয় যে মুখৰে যি ইচ্ছে তাকে ক'ব যে তেখেতে স্যার মোৰ নামটো কোনে লৈছিলে প্ৰথমতে এক মিনিট স্যার কোনে লৈছিলে প্ৰথমতে আঙুলি নেৰিকো মই লৈছো স্যার মোক ক'ব দিয়ক মোৰ নাম গতিকে তেখেতৰ এক মিনিট তেখেতে যি তেখেতৰ মানে বক্তব্যৰ সময়ত তেখেতে সিন্ডিকেটৰ কথা তেখেতক জড়িত বুলি কৈছে এই কথাখিনি এক্সপ্লেইন কৰা হ'ল এটা নেক্সট সাপ্লিমেণ্টাৰী আহিব আপোনাৰ আব্দুল কালাম ৰচিদ নালাগে হ'ব এইটো এক্সপ্লেইন কৰা হ'ল কথা এগৰাকী সদস্যই এক্সপ্লেইন কৰা হ'ল এক চাট মাৰি উল্টাই দিম বুলি কৈছে এইটো কথা ক'ব পাৰে নেকি এইটো এক্সপ্লেইন কৰা হৈছে এইটো কথা প্লিজ চিট ডাউন প্লিজ আপুনি আহিব নেক্সট আহিব এক চাট মাৰি পেলাই উল্টাই দিম বুলি কৈছে মন্ত্ৰীক অধ্যক্ষ মহোদয় প্লিজ চিট ডাউন স্যার মোৰ কোশ্চেন আছিলে স্যার টাইম পাৰ হৈ গ'ল অধ্যক্ষ মহোদয় এই সদনত বিধানসভাৰ ভিতৰত কি কৰিব নোৱাৰে গোৱালপাৰা যিবিলাক কথা বন বিভাগৰ অধীনত ৰাক্ষসনী পাহাৰত অধ্যক্ষ মহোদয় ডাঙৰীয়া বিশেষ দায়িত্বত দিল্লীলৈ গৈছে মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব নোৱাৰি পলাইছে বুলি কৈ এক্সপ্লেইন কৰা হৈছে মই সেইকাৰণে মই তেখেতে কৈছোঁ ঠিক আছে বহক ঠিক আছে I am on my foot please sit down I am on my foot you are senior minister অধ্যক্ষ মহোদয় গোৱালপাৰা ঠিক আছে গোৱালপাৰা বন বিভাগৰ অধীনত অধ্যক্ষ এক মিনিট ঠিক আছে মই ব্যৱস্থা লৈ আছোঁ আপনি বহক প্লিজ sit down please sit down আপনি সাপ্লিমেন্টারি নোট হৈ গ'লে মানুহ মাৰে প্লিজ sit down কওক তেখেতৰ কোনো স্পীচ ৰেকৰ্ড হোৱা নাই তেখেতৰ কথা কোনো স্পীচ ৰেকৰ্ড হোৱা নাই তেখেতৰ কথা কোনো ৰেকৰ্ড হোৱা নাই প্লিজ নেক্সট গোৱালপাৰা বন বিভাগৰ অধীনত ঠিক প্লিজ sit down
প্লিজ চিট ডাউন। তেখেত